জিলাৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিৰ জাতীয় বিদ্যালয়সমূহ পৰিদৰ্শন। অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নিৰ্দেশ মৰ্মে আজি গোলাঘাট জিলাৰ জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী অন্তৰ্গত গোলাঘাট জিলাৰ আধাৰ সত্ৰৰ জাতীয় বিদ্যালয়, মহুৰামুখ জাতীয় বিদ্যালয়, দিছয়পুৰীয়া জাতীয় বিদ্যালয়, জ্ঞান দৰ্শন একাডেমী, খুমটাই জাতীয় বিদ্যালয় আদি কৰি বহুকেইখন জাতীয় বিদ্যালয় 2022 বৰ্ষৰ ছমহীয়া পৰীক্ষাসমূহ কেন্দ্ৰৰে চলিছে তাৰ পৰিদৰ্শন কৰা হয়। পৰিদৰ্শন কালত উপস্থিত থাকে গোলাঘাট জিলাৰ জাতীয় বিদ্যালয়ৰ সমন্বয়ৰক্ষীৰ উপদেষ্টা অনুখনিকৰ সভাপতি পল্লৱ বৰবৰা, উপসভাপতি ভদ্ৰেশ্বৰ বৰা আৰু সম্পাদক সঞ্জীৱ চাৰেঙীয়া। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আছাম টুডে। কেনেকুৱা হৈছে পৰীক্ষা? পৰীক্ষাটো ভাল হৈছে নে? ভাল হৈছে। অকমান খৰকে যাবলগীয়া হ'ল কাৰণে ধৰক ইমানটাও ভাল বুলি ক'ব নোৱাৰি। তাৰমানে আমাৰ হয়, এইবাৰ আমি আমাৰ গোলাঘাট জিলাৰ জাতীয় বিদ্যালয়সমূহৰ ইতিমধ্যে আমাৰ ছমহীয়া পৰীক্ষা চলি আছে আৰু এই ছমহীয়া পৰীক্ষাৰ কাৰণে অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ পৰা আমাৰ গোলাঘাট জিলাৰ বহুকেইখন জাতীয় বিদ্যালয়, প্ৰায় 33খন জাতীয় বিদ্যালয়ে নতুনকৈ অসম জাতীয় বিদ্যালয়ৰ পৰা প্ৰশ্নকাকত সংগ্ৰহ কৰি এইবাৰ বাৰ্ষিক ছমহীয়া পৰীক্ষা পাতিছে। আৰু অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ নিৰ্দেশ মৰ্মে আমাৰ জাতীয় বিদ্যালয় সমন্বয় গোলাঘাট জিলা জাতীয় বিদ্যালয় সমন্বয়ৰক্ষী সমিতিয়ে এই যিসমূহ বিদ্যালয়ে নতুনকৈ প্ৰশ্নকাকত সংগ্ৰহ কৰিছে, প্ৰশ্নকাকত সংগ্ৰহ কৰা নকৰা আটাইসমূহ বিদ্যালয় এইবাৰ আমাক পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ দিছে আৰু সেই নিৰ্দেশ পালন কৰি আমি যোৱা 16/9/2022 তাৰিখৰ পৰা আজি তাৰিখলৈকে পৰীক্ষা থকা দিনকেইটাত আমি বিদ্যালয় জিলাখনৰ বিভিন্ন বিদ্যালয় পৰিদৰ্শন কৰিলোঁ আৰু এই পৰিদৰ্শন কৰি আমি ইয়াৰ এটা যিখিনি আমি তথ্য সংগ্ৰহ কৰিছোঁ, তথ্য সংগ্ৰহখিনি আমি এছবেগলৈ প্ৰেৰণ কৰিম আৰু এই পৰিদৰ্শন কালত আমাক সহায় কৰিছে আমাৰ জিলা সমন্বয়ৰক্ষী সমিতিৰ সভাপতি উপদেষ্টা শ্ৰীযুতা অনুখনিকৰ বাইদেউ, উপসভাপতি ভদ্ৰেশ্বৰ বৰা ডাঙৰীয়া, আমাৰ বিদ্যালয়ৰ পৰিদৰ্শক গোটৰ অন্যতম সদস্য বৰলেন গগৈ ইত্যাদিকে ধৰি কেইবাজনো ব্যক্তিয়ে পৰিদৰ্শন কালত আমাক সহায় কৰিছে। আমি সেয়াভাৱে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ পৰিদৰ্শন কাৰ্যসূচী সমাপ্ত হৈছে।